এভৰিৱান সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ বাক্সা জিলাৰ দাৰেগাঁও পিকনিক স্পট। সকলোৱে গৈ আছে যিহেতু মই ভাবিলোঁ এবাৰ গৈ আহোঁ। বহুত ধুনীয়া হয় ঠাইটো, আপোনালোকে ভিডিঅ'টো চাই থাকক, ভাল পাব চাই। আৰু এনেকৈ গৈ আমি এটা ধুনীয়া পৰিৱেশ দেখিলোঁ, যেন পাহাৰৰ সৈতে মেঘে লুকা ভাকুহে খেলিছে। মেঘবোৰ গোটেই পাহাৰত লাগি আছে, দৃশ্যটো চাই ভাল লাগিল। আৰু আমি এতিয়া গেটৰ ভিতৰত সোমাম। ইয়াত আমাৰ টিকটৰ পইচা লোৱা হৈছে। আৰু এনেকৈ গৈ আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। ইয়াত অকল পাহাৰ আৰু পানী দেখিব পাব, চাৰিওফালে পাহাৰ আৰু পানী। তুমি মোর মন জোসনা হৃদয়ের হাসনা। বেলেগ ঠাইৰ শিলবোৰ যিমান পিছল, ইয়াৰে শিলবোৰ সিমান এটা পিছল নহয়। আৰু পৰিৱেশটো বহুত বেছিয়ে ধুনীয়া আছিলে। পানীৰ স্পীডটো বহুত বেছি আছিলে, আমাক উটুৱাই লৈ যাব খুজিছিলে। আৰু এনেকৈয়ে আমি এটা দিন কটাই আহিলোঁ, বহুত ভাল লাগিলে। মোৰ ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ভিডিঅ'সমূহ পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।